আজি বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো ৩০তম মৃত্যুবাৰ্ষিকী সেইটো আজি কৰোনা ভাইৰাছৰ কাৰণে উদযাপন কৰিব পৰা নাই। তথাপিও সকলোৱে বড়ো মানুহবিলাকে নিজৰ ঘৰত হ'লেও গাঁৱত হ'লেও চবেও এইটো স্মৰণ কৰিছে। উপেন্দ্ৰ ব্ৰহ্ম আজি বড়ো জাতিৰ পিতা হিচাপে এটা সন্মান পোৱা এজন ব্যক্তি আৰু তেখেতৰ নেতৃত্বতে আধুনিক বড়ো জাতি গঠনৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছিল। কাৰণ ইমান এটা বৃহৎ সংগ্ৰাম আগৰ যিমানবোৰ নেতা বহুত চিন্তা আদৰ্শ আমাক এৰি থৈ গৈছে যদিও সংগ্ৰাম কৰিব পৰা নাছিল। এটা বৃহৎ সংগ্ৰাম উপেন্দ্ৰ ব্ৰহ্মই 1987 চনৰ পৰা যিটো বড়োলেণ্ডৰ আন্দোলন কৰিছিলে, এই আন্দোলন অকল ৰাজনৈতিক দাবীক লৈ পেলাই কৰা আন্দোলন নাছিল। এটা সমাজ পৰিৱৰ্তন, ব্যৱস্থা পৰিৱৰ্তন, অৰ্থনৈতিক, সাংস্কৃতিক, ভাষা আৰু সকলো দিশক পৰিৱৰ্তনৰ কাৰণে কৰা এটা আন্দোলন আছিল। আৰু এইটো অকল বড়োসকলৰ বুলি নহয়, অসমৰ জনজাতি, ভাৰতবৰ্ষৰ পিছপৰা জনজাতিসকলৰ কাৰণে এটা আন্দোলন আছিল, যাৰ বাবে সেই সময়ত সংবাদ মাধ্যমত জনজাতিসকলৰ পিছপৰা জনগোষ্ঠীসকলৰ এটা নতুন মেছিয়া বুলি, নিউ মেছিয়া বুলি মানে অভিহিত কৰিবলৈ বাধ্য হৈছিল। তো আজি আমি যিটো অৱস্থাত আছোঁ, যিটো BTC পালোঁ, BSc পালোঁ আৰু এতিয়া BTR হৈ গ'ল, এই সকলোবোৰ সংগ্ৰাম তেখেতে প্ৰতিষ্ঠা কৰি যোৱা সংগ্ৰামৰ আধাৰতে হৈ অহা আৰু আজিও তেখেতৰ সপোন সম্পূৰ্ণ হোৱা নাই। আৰু আহি থকা নতুন প্ৰজন্মই তেখেতৰ সপোনক সম্পূৰ্ণ কৰিবৰ কাৰণে কাম কৰি যাব লাগিব, প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব।